নমস্কাৰ বৰ্ণালী গোস্বামী অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইখিনি কি ধৰিব পাৰিছেনে বাৰু? এইখিনি মচুন্দৰী হয়। মচুন্দৰীখিনি মই ধুনীয়াকৈ এতিয়া এয়া বাল্টিঙত ধুই ল'ম। আপোনালোকে কোনে কোনে বাৰু মচুন্দৰী খাই ভাল পায় জনাবচোন দেই। এয়া পেটৰ গণ্ডগোল হ'লে মানে মচুন্দৰী খালে ভাল হয় মানে আৰু পেটৰ প্ৰব্লেমৰ কাৰণে আনিছে। ৰিচি যোৱাকালিৰ পৰা পেটটো মানে লেট্ৰিন ভালদৰে হোৱা নাই, সেইবাবে মচুন্দৰীখিনি আনিছে। দেখিছেনে বাহিৰত মানে বৰষুণ অলপ অলপ দি আছে আৰু ইয়াত পানী পূৰা পানী ভৰ্তি হৈ গৈছে। ইমান বৰষুণ মানে আমাৰ ঘৰত অলপ খালী জেগা আছে, খালী মানে ঠাইখিনিত পূৰা পানী মানে তাতে ভৰ্তি হৈ গৈছে। ইফালে মই কেৰাহীটো এয়া ধুনীয়াকৈ গৰম হ'ব দিলোঁ। কেৰাহীটো গৰম তাতে মই বেছিকৈ তেল দিয়া নাই, অলপ তেল দিছোঁ। এতিয়া মই এয়া মচুন্দৰীখিনি ধুনীয়াকৈ তেলত দি দিছোঁ। মই মানে এইখিনি আৰু কুটি বেছি লোৱা নাই, এনেকৈ দিছোঁ। পমি কিনে মানে ধুনীয়া অলপে হৈ যাব, মই এনেকৈ বনাওঁ। মই এনেকৈ দি দিছোঁ, দিলাকৈ অলপ লাৰি দিছোঁ। লাৰি দি ইয়াতে মই মানে অকণমান নিমখ দিম, অকণমান ইয়াতে নিমখ দি দিছোঁ। দি মই অকণমান জুইটো কম কৰি দি এইখিনি মই 2 মিনিটমান সময় লাহে লাহে লৰাই থাকিম। দেখাত মচুন্দৰীখিনি ইমানখিনি আছিল, আপোনালোকে দেখিছিলেনে বাৰু? এতিয়া এইখিনি অলপ অলপ পমি পমি আহিছে, মন কৰিছেনে? এয়া দেখিছেনে বাৰু? 2 মিনিটমান ভজাৰ পিছত এইখিনি গোটেই মানে পমি অলপ হৈ গৈছে। এই ঠাৰিবোৰ যে দেখিছে, ঠাৰিবোৰ কিন্তু আপোনালোকে নিসিজা বুলি নাভাবিব, এইবোৰো ধুনীয়াকৈ সিজি গৈছে। আপোনালোকেও বনাই খাই চাবচোন দেই, ধুনীয়া লাগে, মই ভাল পাওঁ। আপোনালোকে ভাল পায়নে? যদি ভাল পায় কমেণ্ট কৰিব। মচুন্দৰী আপোনালোকে বুটৰ লগত চাটনি বনাইও খাব পাৰে। ধুনীয়াকৈ জলকীয়া, আদা আৰু অকণমান 2 ফুটামান নহৰু দি আপোনালোকে ধুনীয়াকৈ চাটনি বনাইও খাব পাৰে। এয়া ফাইনেলি এইখিনি হ'ল, দেখিছেনে? আজিলৈ ভিডিঅ'টো ইমান, লাষ্টৰ ৰিচি এটা ৰিলছ বনাই ৰিলছটো আপোনালোকৰ মাজলৈ এৰি দিছোঁ। चांद को सिका मैं तेरी रानी तू मेरे हुकुम